তো নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অলপ নদীৰ ফালে ওলাই আহিছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে যিহেতু, সেইটো কাৰণে মানে আমি ক'তো ওলোৱা নাছিলোঁ। এতিয়া অলপ বৰষুণ চব গুচি গ'ল। এতিয়া অলপ ৰ'দ চদ ওলাই আহিছে, আপোনালোকে দেখিব পাৰিছে। এতিয়া আমি তিনিজনে ওলাই আহিছোঁ। মানে বৰষুণ পূৰা দিয়ে থাকে, ৰাতিপুৱা হ'লে মানে বৰষুণ আহি থাকে আৰু ৰাতি হ'লে বৰষুণ আহি থাকে। এতিয়া অলপ পিছবেলা হৈছে, তো আমি অলপ মানে বৰষুণটো কমিলে, তো সেইটো কাৰণে ওলাই আহিছোঁ। এনেই দিনটো ঘৰত বহি আছোঁ আৰু তাতে বহুত ঠাণ্ডা পৰি আছে, সেইটো কাৰণে দেখিছে ইহঁতে চব টুপি চুপি লগাই আছে, আমি জেকেট চেকেট লগাই আহিছোঁ। এতিয়া ক'ত কি কৰিম আপোনালোকক দেখাই আছোঁ। অলপমান নদী পিছফালে ওলাই আহিছোঁ আৰু চাই থাকক। তো বন্ধুসকল, কালি আমাৰ যিটো ভিডিঅ' আছিলে সেইটো আপোনালোকে যদি চোৱা নাই, গৈ পেলাই এবাৰ চাই আহিব। ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিয়া আছে, আপোনালোকে গৈ পেলাই এবাৰ ভিডিঅ'টো চাই আহিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আৰু আমি এতিয়া নদীৰ মাজতে আছোঁ, আপোনালোকে দেখিব পাৰিছে, চাই আছে আপোনালোকে। আৰু এইটো কি মাহ হয়? মানে খৰালি আৰু এতিয়া খৰালি ছিজন আহি আছে, তো আমাৰ নদীটো মানে শুকাই যায়। আপোনালোকে দেখিছে অলপ অলপ পানী আছে, তো আপোনালোকে দেখি আছে। যেতিয়া খৰালি হৈ যায় তেতিয়া মানে নদীটো শুকাই যায়, আৰু যেতিয়া বাৰিষা আহিব তেতিয়া মানে নদীটো আহে। মানে এইটো তাৰ কাৰণে মৰি দিক্ৰম বুলি কয়। আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁৱে চাগে, আপোনালোকে সেইটোও যদি চোৱা নাই গৈ পেলাই চাই আহিব। তো এতিয়া আমি ইয়াতে অলপ নদীৰ মাজতে কিবা কৰি আছোঁ। এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু আমাৰ নদীৰ পিছফালেও ৰাস্তা এটা আছে, ৰাস্তালৈ গৈ পেলাই আপোনালোকক কৈ আছোঁ কি কৰিবলৈ আহিছোঁ। তো নদীৰ আমি ইপাৰে আহি আছোঁ এতিয়া তলে মানে নদীটো যিহেতু শুকাই গ'ল, তলফালেদি আহিছোঁ। আৰু আপোনালোকৰ মনত আছেনে নাজানো, অলপ দিন আগতে আমি এটা ভিডিঅ' বনাইছিলোঁ য'ত নেকি ইয়াত আমি বগৰী খাবলৈ আহিছিলোঁ, যিটো বগৰীটো পকা নাছিলে। আপোনালোকে মনত আছেনে নাজানো। অ' মাই গড, কি বস্তু আছিলে এইটো। এতিয়া ভিডিঅ' শ্বুট কৰি আছিলোঁ, তাতে অলমষ্ট তাতে কিবা এটা বহুত ডাঙৰকৈ চাউণ্ডটো ফুটিলে। আপোনালোকে শুনি পাইছে নে? ভিডিঅ'ত আহিছে নে নাই আহা নাজানো, কিন্তু বহুত ডাঙৰকৈ তাত কিবা এটা ফুটিলে। এইফালে ছাইডৰ পৰা চাউণ্ডটো আহিছে, কিবা এটা ফুটিছে, বহুত ডাঙৰকৈ ফুটিছে। আপোনালোকে চাউণ্ডটো শুনিছে নাই ভিডিঅ'ত নাজানো, কিন্তু বহুত ডাঙৰকৈ ফুটিছে। মানে ছুপাৰছনিক চাউণ্ড এটা বহুত ডাঙৰ। আপোনালোকে ক'ব যদি শুনি পাইছে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব এইটো কিহৰ কাৰণে বাজিছে। আমি নিজেও গম পোৱা নাই, মানে পুৰা কিবা বম ফুটাৰ নিচিনা, বহুত ডাঙৰ বম ফুটাৰ নিচিনা ফুটি আহিছে। ত' বন্ধুসকল, আপোনালোকে চাউণ্ডটো শুনিলে শুনা নাই নাজানো, কিন্তু বহুত ডাঙৰ চাউণ্ড এটা হৈছিলে। কিহৰ কাৰণে হৈছে আমিও গম পোৱা নাই বাৰু। তাৰপিছতে ইয়াৰ মাজতে এটা বহুত জমনি কথা হৈ গ'ল। কি আপোনালোকে গম পায় নাই? এইটো যোনটো আমাৰ লগত অনুপম আছিলে, মানে অনুপমৰ মানে যিটো চেণ্ডেল আছিলে, মানে যিটো শ্লিপাৰ, মানে চপ্পলৰ, মানে তাৰ শ্লিপাৰটো বেলেগ আছিলে। তাৰ ওপৰত এটা আৰু বেলেগ এটা চামনি থাকে, মানে তাৰ যিটো ওপৰৰ চামনি সেইটো ক'ৰবাত খুলি থাকি আহিলে, আৰু যোনটো নেকি তাৰ ওপৰৰ কিবাটো সেইটোহে সি পিন্ধি আছে। সি পূৰা কিবা কিবি কথা কৈ আছে। তাৰপিছত তাৰ চেণ্ডেলৰ বস্তুটো মানে তাতে থাকি আহিলে, সি গমেই নাপায়। পাছত এই ঋতু মানে তাক কৈছে যে তোৰ চেণ্ডেলৰ ওপৰৰ কিবাটো কি হ'ল, সেইটো ক'ত হয়? তাৰপিছত ই কৈছে সেইটো হয় বুলি ভাবি পেলাই সি মানে আৰু বিচাৰিবলৈ গৈছে। এতিয়া হাঁহি আহিছে সি, আপোনালোকে চাব পাৰে। এতিয়াহে আহিছে মানে আপোনালোকে এইটো চাওক, যোনটো মানে ইয়াৰ চেণ্ডেলৰ মানে এইটো কি হৈ আছে চাওক আপোনালোকে। এনেকে মানে এইটো পিন্ধি আহিলে, তাৰপিছত এইটো থাকি আহিলে, মানে ক'ত থাকি আহিলে সি নিজেও গম পোৱা নাই। পূৰা কথা কৈ আহি আছে, পাছতে গম পাইছে যে তাতে এনেকৈ মোৰ চেণ্ডেলৰ বস্তুটো নাই দেখোন। তো সেইটোৱে কথাটো। আৰু চাই থাকক আপোনালোকে, আৰু বহুত কিবা কিবি আপোনালোকক দেখাম এতিয়া। তো বন্ধুসকল, এইটোতো গ'ল। আৰু মানে আগতে আমি ডান্স চান্স অলপ কৰিছিলোঁ, আৰু তেতিয়া মানে ড্ৰাইভ চাইভ অলপ জানিছিলোঁ মানে জানো আৰু। তো সেইটো টাইমত মানে আমি আগতে এইটো পুখুৰীতে আহি পেলাই বহুত প্ৰেক্টিচ কৰিছিলোঁ। আৰু আপোনালোকক এই অলপ দিন আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে ইয়াত আমি ফুটবল খেলিছিলোঁ। তো সেইটোৱে কথাটো, ফুটবল ইয়াত খেলিছিলোঁ, আৰু লগতে আমি কিবা কিবি ডান্সৰ প্ৰেক্টিচো কৰা হৈছিলে। আৰু আপোনালোকে যদি গম নাপায় কৈ দিওঁ, মানে আমি আগতে অলপ ডান্স চান্স কৰিছিলোঁ। এতিয়া সেইবোৰ ইমান কৰা নাই বাৰু, কিন্তু অলপ চলপ মানে গাত আছে সেইটো বস্তুটো। তো ঋতুপনে এতিয়া আপোনালোকক কিবা এটা দেখাব, আপোনালোকে চাই থাকক। এটা দুটা বস্তু মানে এনে দেখাব, আৰু পাৰিলে ময়ো কেইটামান দেখাই দিম বাৰু আপোনালোকক। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো। বল দেখা হ'ব দে। এবাৰ প্ৰাঞ্জলে দেখাব আপোনালোকক কি দেখায়। প্ৰাঞ্জল, কি দেখাবি ক? দেখাব আৰু আপোনালোকে চাই থাকক বঢ়িয়াকে চাই থাকক আপোনালোকে। প্ৰাঞ্জলে দেখাব, বঢ়িয়া। ৰেডি?
বন্ধুসকল যিটো দেখাবলৈ আছিলে আপোনালোকক অলপ চলপ দেখাই দিলোঁ আৰু এতিয়া মানে বেছি দেখাবলৈ মানে বহুত দিন প্ৰেক্টিচ কৰা নাই তো ইমান ভাল হোৱা নাই তো সেইটোৱে কথাটো আৰু প্ৰেক্টিচ কৰিলে অলপমান গাত আহিব মানে এতিয়া বহুত দিন কৰা নাই তো সেইটো কাৰণে মানে গাত ইমান ভালকৈ অহা নাই তো আপোনালোকে সেইটো ইমান কিবা কৰিব নালাগে তো সেইবোৰ কথা বাদ দিয়ক এতিয়া আমি ইয়াৰ পৰা ওলাই গুচি যাওঁ এতিয়া এইফালে দোকান এটাত যাবলৈ আছে দোকান ফালে গৈ পেলাই আপোনালোকক দেখাই আছোঁ কি কৰা নাই কি কৰি আছোঁ তো ভিডিঅ'টো সেয়ালৈকে চাই থাকক তো এতিয়া আৰু তিনিজনে ওলাই আহিছোঁ তাৰ পৰা এতিয়া আমি যাওঁ দোকান ফালে গৈ ক'ত কি কৰিম কি নকৰোঁ চব আপোনালোকক একমৰ পৰা কৈ আছোঁ আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু আমি পূৰা এইটো কি চাউণ্ড বক্স লৈ আহিছিলোঁ আপোনালোকে চাব পাৰে সেইটো চাইডত ৰখাই থৈ গৈছোঁ মানে ইয়াত কপিৰাইট আহি যাব পাৰে তো সেইটো কাৰণে মানে আমি চাউণ্ড বক্সটো বজাই লোৱা নাই চাউণ্ড বক্সটো শুনি থকা হ'লেও চাগে মানে অলপ জ'চটো আহিলেহেঁতেন কিন্তু মানে লগালে আকৌ কপিৰাইট আহি যাব বুলি ভয়তে মানে এইবোৰ বক্স নবজালোঁ আৰু কথাটো সেইটোৱে তো বন্ধুসকল তাৰ পৰা আমি ওলাই আহিলোঁ মানে কি সেইফালৰ পৰা আহি আছোঁ আৰু এতিয়া এইফালে দোকান এটালৈ গৈ আছোঁ আমাৰ ঘৰটো আছে সেইটো চাইডে এইফালে এটা এইটো ব্ৰিজটো আপোনালোকে দেখিছেনে নাজানো ভাঙি আছে এতিয়া ব্ৰিজটো এইটো ব্ৰিজটো পাৰ হৈ পেলাই আমাৰ সেইটো ৰাস্তাটোৱেদি মানে আমাৰ ঘৰলৈ যায় আৰু আমি এতিয়া নদী ইপাৰেদি আহি আছোঁ তো এতিয়া আমি আগত দোকান এটাত গৈ আছোঁ তো আগলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ কি কৰিছোঁ কি নকৰিছোঁ তো চাই থাকক শেষলৈকে বাকী বন্ধুসকল যেতিয়া আমি সৰু আছিলোঁ তেতিয়া 5, 6, 7ত এইটো স্কুলতে পঢ়িছিলোঁ কিন্তু স্কুলটো এতিয়া নাই যিহেতু তো বাদ দিয়ক তো আৰু সৰুতে আপোনালোকৰ মনত আছেনে নাজানো কিন্তু সৰুতে আমিও এনেকৈ মাৰ্বল খেলিছিলোঁ আপোনালোকে খেলিছেনে কমেণ্ট বক্সত জনাই দিব তো বন্ধুসকল এইখিনিত ওচৰত অকল মানে এইফালে পকা দলং বুলি ক'বলৈ নদীটো পাৰ হ'বলৈ অকল এইখন এটাই পকা দলং আছে এইটো ভালকৈ বনোৱা হোৱা নাই আৰু এইখিনিত মানে মঙলবাৰ বজাৰ এটা বহে কিন্তু আজি বুধবাৰ কিন্তু বুধবাৰে ইয়াত বজাৰ বহি আছে কি হৈছে কি হোৱা নাই সেইটো নাজানো বাৰু কিন্তু কিবা এটাতো হৈছে তাৰ কাৰণে আজি বুধবাৰ দিনতে আহি পেলাই বহিছে বজাৰটোৰ বিষয়ে আপোনালোকক আজি নকওঁ আৰু বজাৰটো আজি নেদেখাওঁ আপোনালোকক কথাটো সেইটোৱে কিন্তু মঙলবাৰে বহিব লাগে কিন্তু বুধবাৰে আজি বহিছে আৰু এইটো চাওক নদীৰ তলৰ পৰা মানে ওপৰৰ পৰা এনেকৈ দেখি পায় এইটো ব্ৰিজটো হয় আমি ব্ৰিজটো ইফালে পাৰ হৈ আহিছোঁ আৰু কথাটো এইটোৱে চাই থাকক ভিডিঅ'টো তো বন্ধুসকল এইটোৱে মঙলবাৰ বজাৰ কিন্তু ইয়াত ইমান মানুহ চানুহ নাহে যিহেতু এইটো গাঁৱত বজাৰটো বনোৱা হৈছে আৰু এইটোৱে আৰু গাঁৱৰ মানুহবিলাকৰ কাৰণে বজাৰটো বনোৱা হৈছে কথাটো সেইটোৱে তো বন্ধুসকল আমি ঘূৰি ইফালে পৰা একপাক ঘূৰি আহিলোঁ অলপ আগতে আপোনালোকক যোনটো ব্ৰিজ দেখাইছিলোঁ সেইটো ব্ৰিজটো সেইখিনিতে আছে তো সেইফালৰ পৰা আমি এক ৰাউণ্ড ঘূৰি পেলাই আহি গ'লোঁ এতিয়া আমাৰ গাঁৱৰ ৰাস্তা দি আহি পাই গ'লোঁ তো এতিয়া আমি ঘৰ যোনটো ছাইডে যায় আমাৰ সেইটো ৰাস্তাটো আহি পাই গ'লোঁ আৰু ঘৰ ফালে গৈ আছোঁ এতিয়া তো আগত গৈ পেলাই আপোনালোক কি কৰোঁ কি নকৰোঁ কৈ আছোঁ তো বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰণি মাৰি দিওঁ যিহেতু এতিয়া আন্ধাৰো হৈ আহিছে তো সেইটো কাৰণে আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰণি মাৰি দিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব